কৃষ্ণ পৰম ভক্তিভাজন ভকত বৈষ্ণৱ আইবা সমস্ত আপোনাসৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই জোনাই জিলাৰ আতিথ্যৰ চিমেণ্ট চাপৰিৰ পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰৰ পৰা মই নিহাৰণী নীতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক মূলৰ বাৰ্ষিক অধিৱেশনৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। 2023 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা অধিৱেশনৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। এই অধিৱেশনখনিত মই সেৱা বাহিনীৰ দৰে এটি গধুৰ দায়িত্বত সেৱা আগবঢ়াইছিলোঁ, সেয়ে সকলোখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আচলতে সেৱা বাহিনীত কৰ্মৰত এজন যুৱক বা যুৱতীয়েহে বুজিব পাৰে ইয়াৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা। আপোনালোকে হয়তো ডাঙৰ ডাঙৰ ইউটিউবাৰ আৰু বিভিন্ন ধৰণৰ নিউজ চেনেলবোৰৰ ভিডিঅ'ত দেখিবলৈ পাইছেই সকলোখিনি, কিন্তু তথাপিও মই এই অধিৱেশনৰ কিছু মুহূৰ্ত আপোনালোকলৈ মোৰ চেনেলটোৰ জৰিয়তে আগবঢ়ালোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু মোক মৰম দিব। কেনেকুৱা পাইছে জনাব ভিডিঅ'টো কমেণ্ট কৰি। তেনেহ'লে ব'লক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ। बोला কৃষ্ণ কবৰা আহিছে বেগ লোৱাজনী বহুত যোৱা 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 আমি একসাথ পাই আহিছোঁ। এই বাউসী বিষাই আহিছে যোৱা থলগীয়া আমি যোৱা আমি এফালে সোমাইছিলোৱে হ'বলা নাই হ'ব সেইখনলৈ লাহেকৈ ওলামগৈ। ইমান কেনি কোনফালে একো হেৰিয়ে ধৰিবই নোৱাৰি। ক'ত ল'মগৈ এতিয়া এনেকৈ গৈ
ঢেকিয়া খোৱা কৰলাম ঘৰত ভকত আহিছে নামৰ ঢকুলিছে বোলা যাও নামতে ধৰো নাম লোৱা এতিয়া নকাম এতিয়াহে পাবা বাতৰি মই কোনখনতে আজি প্ৰথম দিনাৰ প্ৰথম সিদ্ধান্ত সাজৰ ভোজনালৰ দ্বাৰা আমি মুকলি কৰিব বিচাৰিছোঁ। সমূহ বিষয়ববীয়া সমস্ত কৰ্মী সমস্ত সাজু হৈ থাকিবৰ কাৰণে সেৱা ধৰিছোঁ। তাৰ মুহূৰ্তত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত কৃষ্ণ অকণমান পিছত কথা পাতিছোঁ। কৃষ্ণ হেল্ল' কৃষ্ণ আহক আটাই আহক বিতৰণ কোনেও নকৰিব দেই বিতৰণ কৃষ্ণ বাৰু জনাই জিলাৰ কিমান আছে সেৱা বাহিনী হাতখন লাগি দিয়ক জনাই কিমান আছে জনাই সেৱা বাহিনী কেন্দ্ৰীয় সেৱা বাহিনী কেইখন জিলা আছে কেন্দ্ৰীয় সেৱা বাহিনী আহিছে আগলৈ আহক কৃষ্ণ জয়গুৰু শংকৰ আমি পোনপ্ৰথমে আপোনালোকক কৈছো বতৰৰ প্ৰতিকূল অৱস্থা যিসমূহ কৈছো আই মাতৃ বাবু বান্ধৱসকল পাত পটুৱাৰ পানী দিয়াৰ পিছত আমি গেট খোলাৰ ব্যৱস্থা কৰি কৃষ্ণ হৰি একেটা ফটো কেনেকে কেন্দ্ৰীয় ভৰণ ঘৰৰ পৰা আমি পাট পটুৱা আনিবলৈ অনুৰোধ কৰিলো পাট পটুৱা আমাৰ কেইজনমান ভৰণ ঘৰত গৈ তাৰ পৰা পাট পটুৱা আনিব দিয়ক ভৰণ ঘৰ কেইজনমান যাব দিয়ক 2 নম্বৰ লাইনত ৰেডি হওক আমাৰ 2 নম্বৰ লাইনত আমাৰ প্ৰজেন্ট মহোদয়
আপুনি সাজু হওক Bukal netro kama. সম্পাদনা সমিতিৰ সদস্যসকলৰ যিখিনি আমি সহায় সহযোগিতা লাভ কৰিলোঁ সেয়া আমি সম্পাদকৰ আসনৰ পৰা তেখেতসকললৈ আমি ব্যক্তিগৰাকীৰ আমাৰ সেৱা জ্ঞাপন কৰিলোঁ এই গোটেই শাখাটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উজিৰৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে উজিৰৰ আইগৰাকী সম্বন্ধিতে সকলোৱে আদৰ সম্ভাষণ জনাই আপ্যায়ন কৰে উজিৰৰ গৃহত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৰিশিঙাৰ গৃহত কিছুদিন থকাৰ কৃতজ্ঞতা জনাইছোঁ যে আপোনাভাৱে আমাৰ এই স্থানত আহি উপস্থিত হৈ এই অধিৱেশনখন ৰূপায়ণ কৰিবৰ কাৰণে সকলোৱে Hah?